Hello everyone, সকলোকে মোৰ নতুন এটি লং ভিডিঅ'লৈ স্বাগতম জনাইছো। ভিডিঅ'টো যদি ইনষ্টাগ্ৰাম আৰু ফেচবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি যাব আৰু যদি ইউটিউবত চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগতে মই তেনেকৈ লং ভিডিঅ' আসলতে আপোনালোকলৈ নিদিও, শৰ্ট ভিডিঅ' সমূহে দি থাকো। আজি ভাবিলো ভূত জলকীয়া আৰু যেহেতু ভূত জলকীয়া আৰু সৰিয়হৰ লগত আচাৰ বনাম সেয়েহে আপোনালোকলৈ ভিডিঅ'টো দিম। একেদিন আসলতে নগাঁৱত বহুত বেছি বৰষুণ, বতৰ একেবাৰে বেয়া, ৰ'দৰ নামি নাই। ভূত জলকীয়াখিনি ৰ'দত নিদিয়াকৈ মই আজি আচাৰ বনাম ভাবিলো, কেতিয়াবা আপোনালোকৰ উপকাৰ হ'ব। বলক তেনেহলে ভিডিঅ'ৰ মাজলৈ যাওঁ। ধুই থোৱা জলকীয়াখিনি মই এনেকৈ খৰাহি এটাতে উলিয়াই লৈছো পানীখিনি টুক যাবৰ কাৰণে। তাৰ পাছত এনেদৰে ট্ৰে এখনত মই সৰু সৰুকৈ টুকুৰা কৰি লৈছো। যেহেতু আপোনালোকে যদি ইচ্ছা কৰে এইখিনি মিক্সাৰটো গ্ৰাইণ্ড কৰি ল'ব পাৰে, অলপ মিহি হ'ব। আৰু মই এনেকৈ সৰু সৰু টুকুৰা কৰি লৈছো। আৰু যেহেতু আজি মামাহঁতৰ ঘৰতো ভাতৰ নিমন্ত্ৰণ আছে, কামখিনি সোনকালে হ'বৰ কাৰণে মানুহজনকো লগাই দিছো। আৰু এয়া মোৰ কটাখিনি হৈ গ'ল, জলকীয়াখিনি কটা হৈ গ'ল। আৰু মই এতিয়া সৰিয়হখিনি অকণমান গৰম কৰি ল'ম। মই সৰিয়হৰ এই বগা সৰিয়হটো লৈছো দোকানৰ পৰা, পেকেট যেহেতু তাত পেকেটে পালোঁ সেইকাৰণে পেকেটকে কিনি আনিলোঁ। আৰু তাৰ লগতে কেইফুটামান মই কেঁচা নহৰু লৈছোঁ। আৰু এইখিনি হৈছে সৰিয়হ। আৰু এই সৰিয়হখিনি এখন গৰম কেৰাহীত মই অকণমান ভাজি ল'ম। আপোনালোকে বেছি সময় নাভাজিব, আচলতে মোৰ গেছৰ ফ্লেমটো অকণ বাঢ়ি আছিল কাৰণে অলপ বেছিয়ে ভাজি গ'ল। একো নহয় বাৰু, ধুনীয়া এটা গোন্ধ ওলায়। 2-3 মিনিট ভাজিলে আচলতে সৰিয়হখিনি ভাজ খাই যায়। আৰু অলপ সময় যদি ভিনেগাৰৰ পানীত তিয়াই থয় তেতিয়াহ'লে আৰু বেছি ভাল। আৰু মোৰ এইখিনি ভাজা হৈ গ'ল। আৰু লগতে মই কেঁচা সৰিয়হো কেইটামান তাতে মিলাই দিছোঁ। আৰু বহুত বেছি গুৰি নকৰিব, অকণমান আচলতে দুফাল হ'লেই হয়। পটাত পিচিলে বেছি ভাল, মই সোনকালে হ'বৰ কাৰণে মিক্সিতে পিচি দিছোঁ। আৰু এইখিনি মই এতিয়া গৰম সেই একেখন কেৰাহীতে মই এই জলকীয়াখিনিও অকণমান ভাজি ল'ম। আৰু এটা সাৱধান হ'ব আপোনালোকে, জলকীয়াখিনি ভাজি থাকোঁতে এখন মাস্ক পিন্ধি ল'ব। যিহেতু জলকীয়া ভাজিলে কি গোন্ধ ওলায় জানেই নহয়, ওচৰত থকা মানুহৰো কি অৱস্থা হয়। সেই ভাজি থকাৰ সময়ত আচলতে মোৰো সেই একেই অৱস্থা হৈছিলে, পাছতহে মই ভিডিঅ'টো ভইচ অভাৰ দিছোঁ। জলকীয়াখিনি আপোনালোকে যেতিয়ালৈকে জেকা ভাৱটো থাকে তেতিয়ালৈকে ভাজিয়ে থাকিব। যেতিয়া অকণমান খৰখৰীয়া হ'ব গম দেখিবই, তেতিয়া আপোনালোকে এইটো নমাই দিব। এয়াখিনি মোৰ হৈ গৈছে। আৰু পিচি লোৱা সৰিয়হখিনিৰ লগত এয়া গোটেইখিনি মই এতিয়া মিক্স কৰি দিম। আৰু এইফালে মই কেৰাহীখনত তেল গৰম কৰি লৈছোঁ। কেঁচা তেলো দিব পাৰে আপোনালোকে, কেঁচা তেল দিলে বেছি ভাল হয়। মই অৱশ্যে গৰম তেলহে দিছোঁ। আৰু তাতে মই এয়া মিক্স মছলা, মানে এয়া দেখিছে নহয় গোটা ধনিয়া, জিৰা, কালজিৰা সকলোবোৰ মিক্স কৰি থোৱা আছিলে, সেয়া গোটা মছলা। মই পেকেট মছলা একো ব্যৱহাৰ কৰা নাইকিয়া। আৰু এইখিনি তাত দিয়াৰ হোৱাৰ পাছত বাকী সকলোখিনি, মানে যিখিনি জলকীয়া আছিলে আৰু সেই পিচি থোৱা গুড়িখিনি আছিলে সৰিয়হৰ, সেইখিনি মিক্স কৰি দিলোঁ। ভালদৰে মিলাই লোৱাৰ পাছত মোৰ আচাৰ ৰেডিয়ে হৈ গৈছে। এয়া আচলতে ৰ'দত নিদিয়াকৈও আপোনালোকে খাব পাৰে। আৰু মই তাতে অকণমান নেমু চেপি দিছোঁ। আপোনালোকে ভিনেগাৰো ব্যৱহাৰ কৰিব পাৰে, মই নেমু চেপি দিছোঁ। অকণমান টেঙা টেঙা খাবলৈ লাগিলে ভাল লাগিব, সেইকাৰণে মই নেমু চেপি দিছোঁ। আৰু এয়া আচাৰ মোৰ ৰেডি হৈ গ'ল। তাতে মই অকণমান নিমখো দিছোঁ, নিমখটো দিবই লাগে। নিমখ জোখত অলপ দি লৈছোঁ। আৰু এয়া বটলত ভৰাই দিছোঁ। তাৰ পাছত মই গৰম কৰি লোৱা তেলৰ উপৰিও অকণমান কেঁচা তেল দিছোঁ। ৰ'দটো ৰাতিপুৱাই ওলোৱাই দেখি মই আচাৰকণ উলিয়াই লৈছোঁ ৰ'দতে দিবলৈ। আৰু এয়া ৰুটিৰ লগত খাবলৈ লৈছোঁ, বিৰাট টেষ্টি হৈছে দেই। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ভিডিঅ'টো একদম ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে আজি ৰ'দ দিছে আৰু আচাৰ মই ৰেডি কৰি মানে ৰ'দত দিছোঁ। আৰু সেইখিনিতে এটা কথা কওঁ, কালি যে মই ভিডিঅ'টিত আচাৰখিনিৰ কাৰণে জলকীয়াখিনি ভাজি লৈছিলোঁ, অনুগ্ৰহ কৰি আপোনালোকে কি কৰিব, আচাৰখিনি বনোৱাৰ আগত এখন মাস্ক পিন্ধি ল'ব, নহ'লে এখন কাপোৰ মুখত মেৰিয়াই ল'ব। মানে কি অৱস্থা হয় সেইটো মানে আপোনালোকক মই ভাষাৰে বুজাবই নোৱাৰিম। চ' গাইজ, ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইউটিউবত, ফেচবুকতো ফ'ল' কৰিব, ইনষ্টাতো ফ'ল' কৰিব। বাই বাই। আৰু পুনৰ এনেকুৱা নিচিনা ভিডিঅ'সমূহ পাই থাকিবলৈ কাৰণে বাকীখিনি আৰু ইতিহাস।